এভৰিৱান, পল্লৱী কিটচেনে সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ, চুজি লাডু। খাবলৈ বহুতেই ভাল লাগে। চুজি লাডু নে হোটেলৰ মিঠাই একো ধৰিবই নোৱাৰি। মই কেনেদৰে ৰেচিপিটো বনাইছোঁ আপোনালোকক এটা এটাকৈ দেখুৱাই যাম। মই 2 কাপ চুজি লৈছোঁ। এতিয়া 1 কাপ দিলোঁ আৰু 1 কাপ দিম। আৰু মই 1 কাপ গাখীৰ দিম, ইয়াত আমুল তাজা গাখীৰ দিম। আৰু লাগে নি চাই লওঁ, আৰু অলপ লাগিব গাখীৰ। আৰু আধা কাপ হ'লে হৈ যাব। আৰু এইখিনি মই 10 মিনিটৰ কাৰণে কভাৰ কৰি থৈ দিম। কৰি থৈ দিছোঁ। হৈ গ'ল। এতিয়া মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাই যাম এটা এটাকৈ ভালকৈ। অলপ ঘিউ লগাই ল'ম হাততে। এনেকৈ এটা এটাকৈ বনাই যাম। এইখিনি হৈ গৈছেগৈ। এইখিনি মই এতিয়া আকৌ ঘিউত ফ্ৰাই কৰিম। ইয়াত মই ঘিউ 1 চামুচ দি দিছোঁ। গৰম হৈ গ'ল। ইয়াত মই এটা এটাকৈ দি যাম এতিয়া ইয়াত। এনেকৈ চুজি লাডু খাই বিৰাটেই ভাল লাগে। মই আগতে এবাৰ খাইছোঁ, সেইটো কাৰণে ভাবিলোঁ আকৌ আপোনালোকৰ লগতো এইটো ভিডিঅ' শ্বেয়াৰ কৰোঁ। যোনে যোনে খোৱা নাই এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন এনেকৈ। গৈছেগৈ। বাকী যিকেইটা আছে সেইটো একেদৰেই বনাম। হৈ গ'লগৈ মোৰ। অকণমান ঠাণ্ডা হ'বলৈ দিম এতিয়া। এতিয়া এনেকৈ মিক্সাৰ জাৰত দি দিম। অলপ সৰু সৰু কৰি লৈছোঁ। এতিয়া ইয়াত মিক্সাৰ জাৰটো দি দিছোঁ। মিক্সাৰত মাৰি হৈ গ'ল। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম ঘিত।
গ'ল অকণমান মিক্সাৰত মাৰি দিম অকণ গোটা গোটাকৈ ৰাখিম এইখিনি মিক্সাৰত মাৰি ল'ম এতিয়া মই অকণমান গোটা গোটাকৈ ৰাখিম খালি পুৰা গুড়ি কৰি নিদিওঁ মই দি দিছোঁ চুজিখিনি মিক্সাৰত মাৰি থোৱা এইখিনি চেনি একাপ দিছোঁ মিক্সাৰত মাৰি দিছোঁ এইখিনি ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ ইয়াতে আৰু ঘিউ এচামুচ ইয়াত দি দিছোঁ ইচ্ছা কৰিলে আপোনালোকে ইলাচি গুড়া অকণো দি দিব পাৰে মই ইলাচি গুড়া দিয়া নাই যোনে ভাল পায় এটা এটাকৈ মই লাডু কৰি যাম এইখিনি ভালকৈ মিক্স কৰি ল'ম এটা এটাকৈ লাডু কৰি যাম এইটো হৈ গৈছে বাকীকেইটাও এনেকৈ এটা এটাকৈ বনাই যাম লাডুকেইটা বনাই হৈয়ে গৈছেগৈ এনেকৈ এবাৰ হ'লেও আপোনালোকে খাই চাবচোন খাবলৈ বহুতেই ধুনীয়া লাগে চুজি লাডু নে বেলেগ কিবা লাডু ধৰিবই নোৱাৰি হোটেলৰ পৰা অনা মিঠাই একেদৰেই লাগে আৰু মোৰ যদি ৰেচিপি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ছাইডত থকা বেল আইকনটো ক্লিক কৰিব তেতিয়াহে মোৰ নতুনকৈ অহা ভিডিঅ'বোৰ পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ